নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই তেল পিঠাৰ এটা ৰেচিপি লৈ আহিছোঁ। ফুলা ফুলা কোমলকৈ বনাব পৰা এটা তেল পিঠাৰ ৰেচিপি। খুবেই ভাল লাগে এই তেল পিঠাটো খাবলৈ। মই পিঠাটোত বৰা চাউল আৰু ভাত খোৱা চাউল দুইটা চাউলৰ পিঠাগুড়ি মিহলাই বনাইছোঁ। প্ৰথমতে চাউলখিনি মই কোমলাই ল'লোঁ, ৩-৪ ঘণ্টামান সময় তিয়াই থৈছিলোঁ। তিয়াই পানীখিনি যাবলৈ দিলোঁ এটা ফুটা থকা খৰাহীত। এতিয়া মই চাউলখিনি মিক্সিত গুড়ি কৰি ল'ম। মিক্সিত মিহিকৈ গুড়ি কৰি ল'ব লাগিব। চালনী এখনেৰে চালি দিছোঁ। এনেদৰে গোটেইখিনি পিঠাগুড়ি মই মিক্সিতে গুড়ি কৰি ল'ম। বৰা চাউলৰ পিঠাগুড়িখিনি বেলেগকৈ কৰিছোঁ আৰু ভাত খোৱা চাউলৰ বেলেগকৈ কৰিছোঁ। একেদৰেই পিঠাগুড়িখিনি মই গোটেইখিনি বনাই লৈছোঁ। এতিয়া গুড় দি বনোৱা হ'ব পিঠাটো, সেইবাবে গুড় অলপমান লৈছোঁ, প্ৰায় 2 কাপ গুড় লৈছোঁ। গুড়খিনি এতিয়া পগাই ল'ম। গুড়খিনি মাত্ৰ গলিবলৈহে দিম। গুড়খিনি গলাই ইয়াতে ঠাণ্ডা পানী দি পনীয়া কৰি ল'ম। এতিয়া লৈছোঁ চাউলৰ গুড়ি 2 কাপ, ভাত খোৱা চাউলৰ গুড়ি, বৰা চাউলৰ গুড়ি লৈছোঁ 2 কাপ আৰু 1 কাপ ময়দা মিহলাই দিছোঁ আৰু নাৰিকলৰ গুড়ি লৈছোঁ প্ৰায় 1 কাপ। ইয়াতে এচামুচ চফৰ গুটি দিছোঁ, চফ গুটি দিছোঁ এচামুচ। এতিয়া গোটেই সামগ্ৰীখিনি ভালদৰে মই মিহলাই ল'ম। এতিয়া গুড়ৰ চিৰাপটোৰে পিঠাগুড়িখিনি সানি ল'ব লাগিব। গুড়ৰ চিৰাপটো ঠাণ্ডা হোৱালৈ ৰ'ব লাগিব। অলপ পনীয়াকৈ বনাই লৈছোঁ গুড়ৰ চিৰাপখিনি। এতিয়া গুড়ৰ চিৰাপখিনিৰে পিঠাগুড়ি মিশ্ৰণটো মই বনাই ল'ম। পিঠাগুড়ি মিশ্ৰণটো বৰ বেছি টান হ'ব নালাগে, অলপ ঢিলাকৈ বনাব লাগিব। এতিয়া এইখিনি অলপমান ডাঠ হৈছে, ইয়াতে অলপ পানী দি লৈছোঁ। মিশ্ৰণখিনি কেক বনাবলৈ যেনেদৰে বেটাৰ বনাই লোৱা হয়, ঠিক তেনেদৰে বনাই ল'ব লাগিব। বৰ বেছি ঢিলাও কৰিব নালাগে আৰু বৰ বেছি টানো কৰিব নালাগে। এনেদৰে মিশ্ৰণখিনি বনাই লৈছোঁ। এতিয়া মিশ্ৰণখিনি মই 2-3 ঘণ্টামানৰ বাবে ঢাকি থৈ দিম। দুঘণ্টাৰ পিছত মিশ্ৰণখিনিৰে এতিয়া পিঠা বনাম। মিশ্ৰণখিনি বৰ বেছি ডাঠ বা পনীয়া কৰিলে পিঠাকেইটা নুফুলিব। এনেদৰে বনাই ল'ব লাগিব। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিলোঁ, ইয়াতে মিঠাতেল দিছোঁ। পিঠা এখন ভাজিব পৰাকৈ মিঠাতেল দিব লাগিব। প্ৰথমে মিঠাতেলখিনি পকিবলৈ দিলোঁ। এতিয়া অলপমান পিঠাগুড়িৰ মিশ্ৰণ দি চাইছোঁ। মিশ্ৰণখিনি দিয়াৰ লগে লগে যদি ওপৰলৈ উঠি আহে, তেতিয়া পিঠা বনাব পৰা উপযুক্ত হয় তেলখিনি। এতিয়া ইয়াতে এখন এখনকৈ মই পিঠাকেইটা বনাই যাম। প্ৰথমে তেলখিনি বেছিকৈ গৰম কৰি গেছটো কমাই দিছোঁ। কমাই পিঠাগুড়ি মিশ্ৰণ দিছোঁ। যেতিয়া ফুলিবলৈ ধৰিব তেতিয়া অলপ গেছটো বঢ়াই দিছোঁ। বৰ বেছিকৈ দিব নালাগে, মিডিয়াম ফ্লেমতে পিঠাকেইটা ভাজিব লাগিব। এতিয়া পিঠাটো ফুলি আহিছে, অলপমান লৰাই দিলে আৰু ভালকৈ ফুলি যায়। এতিয়া মই পিঠাটো লুটিয়াই দিম। পিঠাটো ইলুটি সিলুটিকৈ ৰঙচুৱাকৈ ভাজিব লাগিব। জুই বৰ বেছিকৈ দিব নালাগে, জুই বেছিকৈ দিলে সোনকালে ৰঙচুৱা হৈ যায় আৰু ভিতৰখন নিসিজে। সেইবাবে গেছটো অলপ কমাই ল'ব লাগিব। এতিয়া মোৰ এইটো পিঠা বনাই হৈ গৈছে। পিঠাটোৰ কালাৰটো খুব ধুনীয়া হৈছে। গুড়খিনি যদি ভাল হয়, পিঠাৰ কালাৰটোও খুব ধুনীয়া হয়। একেদৰে মই আৰু এটা পিঠা ভাজিছোঁ। ইয়াতে অলপ মিশ্ৰণ দি লৈছোঁ। অলপ সময় কম জুইতে থৈ দিছোঁ। ফুলিব ধৰাৰ লগে লগে অলপ গেছটো বঢ়াই লুটিয়াই দিম। অলপ লৰচৰ কৰি দিলে পিঠাকেইটা অলপ বেছি ভালকৈ ফুলি যায়। এতিয়া লুটিয়াই দিছোঁ। ইলুটি সিলুটিকৈ পিঠাকেইটা ৰঙচুৱাকৈ মই এনেদৰে ভাজি যাম। তেল পিঠা খাবলৈ সকলোৱে নিশ্চয় ভাল পায়।
এনেদৰে বনালে খুবেই ভাল লাগে আৰু খুব কোমল হয় আৰু ফুলি থাকে পিঠাকেইটা। গুড়ৰ পৰিমাণটো নিজৰ পচন্দ মতে দিব পাৰে। যিসকলে মিঠা বেছি নাখায় গুড় কমাই দিব পাৰে। এনেদৰে আটাইকেইটা পিঠাই মোৰ ফুলি উঠিছে। মিঠাতেলত ভাজিলে পিঠাকেইটা বেছি ভাল হয়। প্ৰথমে কেৰাহীটো ভালকৈ গৰম হ'বলৈ দিব লাগে। তাৰপিছত মিঠাতেল দি তেলখিনি পকিবলৈ দিব লাগে। তেলখিনি পকাৰ পিছত গেছটো কমাই পিঠাকেইটা এটা এটাকৈ দি ভাজি যাব লাগে। এনেদৰে মই আটাইকেইটা পিঠা বনাই যাম। এটা এটাকৈ মই আটাইকেইটা পিঠা একেদৰে বনাই ল'লোঁ। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাইছে। আৰু যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।